জোনা কৰে এটি গধূলিতে মতলীয়া বৰষাই আহি তিয়ালেহি বুকুতে ধাৰাসাৰ ফাগুনৰে এটি আবেলিতে দিৱানে কাষৰলে আহি হৃদয়তে গুজি মৰমে ধানি ক'ব লগা বহু কথা আছে গোপনে তোমাকে ক'বলে আছুতীয়া বহু মৰম আছে বুকুতে তোমাকে দিব। হেল্ল' গাইজ, বছৰৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। চ' গাইজ, আৰু এতিয়া চাদৰ মেখেলা পিন্ধিবলৈ দেখিছেই। আজি গম পাইছে চাগে মোৰ কিবা কম্পিটিশ্যন আছে। সঁচাকৈ আজি মোৰ কম্পিটিশ্যন আছে। স্কুলত খেল ধেমালি হৈ আছিল আমাৰ, আৰু কাইলৈ শেষ হ'ব। আজি হৈছে মানে আজি ডান্স কম্পিটিশ্যন আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মোৰ ডান্সটো ভালেই হ'ব লাগে আৰু আশীৰ্বাদ কৰিব যাতে মোৰ ভাল হয় ডান্সটো। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু স্কুলত ন, আৰু আজি মই বেলেগত নাই, নিজৰ স্কুলতে কম্পিটিশ্যন কৰিম আৰু কি হয় নাজানো। আজি মোৰ লগত মাও গৈছে। এতিয়া যাওঁ আৰু প্ৰথম স্কুলত গৈছোঁ আজি খেল ধেমালিত সোমাবলৈ দিয়ে নেকি নাজানো। আৰু মোৰো প্ৰথমে খেল ধেমালি দেই, স্কুলখনত নতুনকৈ যোৱাৰ পৰা আৰু ফাৰ্ষ্ট খেল ধেমালি পাইছোঁ। জানো সোমাবলৈ দিয়ে নে বাহিৰতে থাকোঁ, চাই থাকিব বুলি। চাওক কিমান ধুনীয়া ধুনীয়াকৈ আহিছে কৃষ্ণ ৰাধা শোভাযাত্ৰাত, মানে সকলো স্কুলৰে খেল ধেমালি হৈ আছে। চাওকচোন কিমান ধুনীয়াকৈ আহিছে, সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখি। চব জনজাতিৰে আছে। যিহেতু মা স্কুলৰ ভিতৰলৈ যোৱা নাছিল, বাহিৰতে আছিল, সেইকাৰণে মই ভিডিঅ' কৰি থ'লে আৰু আপোনালোককো অলপ দেখালোঁ। চব স্কুলৰে যিহেতু খেল ধেমালি হৈ আছে, আমাৰ স্কুলৰো হৈ আছে আৰু খেল ধেমালি একদম ফূৰ্তি। আৰু মোৰ এইখন স্কুলত প্ৰথম খেল ধেমালি, সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে। মানে 2 বছৰ ধৰি পোৱাই নাছিলোঁ, ফাৰ্ষ্ট টাইম পাইছোঁ। এতিয়া গানৰ কম্পিটিশ্যন হৈ আছে, গাই আছে আৰু জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত ধেৰ। আৰু ইয়াৰ কথা বতৰাবোৰ দিয়া নাই, মানে বহুত হুলস্থুল দিয়া নিচিনা হৈ আছে। আপোনালোকে নুশুনিবই, সেইটো কাৰণে মই মিউট কৰি পিনি ভইচ দি দিছোঁ। চবৰে অকণমান অকণমান নাচো দি দিছোঁ আৰু একদম পূৰা সকলোৱে মানে বহুত বেছি ফূৰ্তি। 2 বছৰৰ মূৰত খেল ধেমালি পাইছে আৰু চবেই নাচিছে বাগিছে আৰু পূৰা। এয়া ঘৰলৈ মানে আহি আছিলোঁ, ৰাস্তাতে তিতলিহঁতকো লগ পালোঁ। তাইও স্কুলত খেল ধেমালি আছিল, নাচিছিল। তাই একদম ভিডিঅ' তোলাই ভাল পায় কাৰণে আপোনালোককো অকণমান দেখাই দিলোঁ আৰু তাইক। তিতলি জামা একদম পূৰা নাচি দিলা নেকি? ভাঙি দিয়া কঁকাললৈ এবাৰ। মজা মজা পাইছা, উন্নতি আছে, ডাঙৰ হ'ব পাৰিবা। একদম ৰাস্তাতে নাচি দিলে এইপিনে। ৰখি আছোঁ গাইজ, ঘৰ আহি পালোহি আৰু আপোনালোকক বস্তু এটা দেখাওঁ।
এয়া আমাৰ সৰু ছোৱালীজনীয়ে বিস্কুট খাই আছে আহি ভোক লাগিছে মায়ে ঘৰত একো খাবলৈ নিদিলে নি মানে কি ক'বা নিদিলে যেন পাইছো তাত খাবলৈ একো নাই নহয় খাব নোৱাৰো মানে আমাৰ হেৰি হৈ আছে কি ব্ৰত হৈ আছে মানে সেইটো কাৰণে জিতি বইল খাওঁ য'ত জিতি খাব নোৱাৰো সেইটো কাৰণে বিস্কুট মেৰিগোল্ড বিস্কুটে গৰম পানীয়ে খাইছোঁ ভোক লাগিছে বহুত মোৰ দ্বাৰা এইবোৰ নচলে আমি মেৰিগোল্ড বিস্কুট নাখাওঁ গাঁৱতে মানে বেছি খোৱা বোৱা ভাল নহ'ল খোৱা বোৱা নাই বুলিয়ে ক'ব পাৰি সেইকাৰণে মানে মেৰিগোল্ড বিস্কুট এখন খাইছোঁ পানী এগিলাছে আলু বইল কৰিছোঁ আৰু এতিয়া ভাত পানীটো খাব লাগিব আৰু মোৰ নাচটো কেনেকুৱা হ'ল কৈ দিয়া আকৌ নাচটো ভালে লাগিলে বাৰু তৎক্ষণাতে হেৰি কৰি প্ৰেক্টিচ কৰি নাচিবলৈ গ'লি যে আৰু তাত অলপ দেখালোঁ আৰু লগতে তাত এখন স্কুলৰ মানে হেৰি শোভাযাত্ৰা কৰিছে নেকি প্ৰচেছন তাৰো ভিডিঅ' কৰা আছে দেখাম আৰু আমাৰ কাইলৈ আমাৰ আছে শোভাযাত্ৰা প্ৰচেছন হ'ব জানো মই একো নলয় চাগে এনেই যামহে আৰু চবকে যাবলৈ কৈছে আৰু এইবাৰ প্ৰচেছন ফাৰ্ষ্ট টাইম আমাৰ স্কুলৰ পৰা এনেকৈ যাম মানে স্কুলৰ ভিতৰত সোমাবলৈ পালোঁ গাৰ্জেন তেনেকৈ যোৱা নাই মই আৰু দুগৰাকীমান গৈছে আৰু নাযায়েই ইমান গাৰ্জেন সেইটো কাৰণে আৰু প্ৰথম তাত যাবলৈ ভয়ো লাগে স্কুলত সোমাবলৈ নিদিয়ে নহয় যেতিয়া তেতিয়া মানে অকণমান দেখাইছোঁ পৰিৱেশটো বেছি নাই দেখুওৱা দেন ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহি থকা ভিডিঅ'সমূহ সোনকালে পাব আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই পলিবৰাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আৰু চাগে এই ভিডিঅ'টোতে মই মোৰ ডান্সৰ অলপ ভিডিঅ' দি দিম চাব পাৰিব আপোনালোকে বাই 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 বাই